এতিয়া আমি গৈ আছোঁ ভুৱনেশ্বৰ আমি গোটেই ভুৱনেশ্বৰটো আজি ঘূৰিম আমি জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো দেখিছে চাগে তাৰপিছত আমি মহাপ্ৰসাদ গ্ৰহণ আমি তাতে ঘূৰিম ধৱলগিৰি উদয়গিৰি কৰ্ণাটকৰ সূৰ্য মন্দিৰ নন্দন কানন মোৰ হাজবেণ্ড আমাৰ লগত ইয়াত ফেমিলি মেম্বাৰ আছে এইটো মোৰ হাজবেণ্ডৰ লগত মোৰ 3 নম্বৰৰ তীৰ্থযাত্ৰা হয় মোৰ মাতটো অলপ বেয়া হৈ আছে কিন্তু মোৰ অলপ চৰ্দি লাগি আছে যিহেতু ইয়াত ধূলি আৰু পানীটো অলপ চেঞ্জ হৈছে সেইটো কাৰণে মোৰ অলপ ধূলি মানে চৰ্দি হৈ আছে আমি আহি পালোঁ বিচত এইখন বিচৰ এটা স্পেচিয়েল আছে যে যিহেতু সাগৰৰ পানী ধুনীয়া হয় কিন্তু পঞ্চমী তিথি মানে সৰস্বতী পূজাৰ দিনাখন এইখিনি জেগাৰ পানীখিনি মানে ধুনীয়া নহয় অলপ মিঠা হৈ যায় তো ইয়াতে বহুত ডাঙৰ মেলা লাগে এইফালে আমাৰ এওঁ আকৌ বহুত ফূৰ্তি লাগিছে ঢৌৰ মাজত পূৰা আনন্দ লৈ আছে আৰু মায়ে মানে এইফালে শংখ পালে জিন্দা শংখ আৰু আমি ইয়াতে অলপ ফটো ভিডিঅ' ক্লিক কৰিলোঁ এতিয়া আমি গৈ আছোঁ কৰ্ণাটকৰ সূৰ্য মন্দিৰ এই মন্দিৰৰ ৰহস্য বহুত আছে মন্দিৰটো গংগা বংশৰ ৰজা নৰসিংহদেৱে 1250 চনত নিৰ্মাণ কৰাইছিল আৰু ইউনেস্কোই ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও স্বীকৃতি দিছে মানুহে কয় যে এই মন্দিৰটোৰ এটা চুম্বকীয় শক্তি আছে বুলি যিয়ে সাগৰত থকা জাহাজবিলাকক নিজৰ ফালে আকৰ্ষণ চাওকচোন এই মন্দিৰটো সূৰ্যদেৱৰ ৰথৰ আকৃতিত নিৰ্মাণ কৰিছে য'ত 24টা চকা আৰু 7টা ঘোঁৰাই টানি আছে 24টা ঘোঁৰাই 24 ঘণ্টাক বুজায় আৰু 7টা ঘোঁৰাই 7 দিনক বুজায় যদিও এইটো সূৰ্য দেৱতাৰ মন্দিৰ ইয়াত কোনো ধৰণৰ মূৰ্তি নাই আৰু ইয়াত কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰা নাই তাৰ পিছতো ৰহস্য আছে